তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিকু চিকু চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই। আমাৰ সকলোৰে মাজত জনপ্ৰিয় এটি নাম হিৰুদা। হীৰেণ ভট্টাচাৰ্য অসমৰ এজন কবিয়েই নহয়, প্ৰতিজন অসমীয়াৰ হৃদয়ত নিগাজিকৈ স্থান প্ৰাপ্তি কৰা অসমীয়াৰ আৱেগ হৈছে হিৰুদা। তেওঁৰ জন্ম 1972 চনত 28 জুলাইত যোৰহাটত হৈছিল। জন্মৰে পৰা তেখেতে কবিতা লিখি আহিছিল। তেওঁৰ লিখনিবোৰ সকলোৰে আজিও অতি প্ৰিয়। নতুন প্ৰজন্মৰ মাজতো তেখেতে নিজৰ কবিতাৰে মন জিনিছিল। নিজৰ কবিতাৰ জৰিয়তে তেখেতে বহুতো বঁটা লাভ কৰিছিল। তেওঁৰ কিছুমান অমৰ সৃষ্টি আছিল ৰৌদ্ৰ কামনা, কবিতাৰ ৰ'দ, তোমাৰ বাঁহী, সুগন্ধি পখিলা, মোৰ দেশ আৰু প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, শস্যৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বুকু মাটি, ভালপোৱাৰ দিক্সৌ বাটেৰে। এই সকলোবোৰৰ বাহিৰেও তেখেতে কিছু বাতৰি কাকততো কৰ্মৰ দক্ষতা দেখুওৱা দেখা গৈছিল। তাৰে মাজত চিত্ৰবন, মনন আৰু আন্তৰিক অন্যতম। তেওঁ 3 শতিকাৰ বাবে প্ৰান্তিক আলোচনীত কবিতাৰ এডিটৰ হিচাপে কাম কৰিছিল। নিজৰ কৰ্মেৰে জয়লাভ কৰা হিৰুদাই পাইছিল বহুতো সন্মানীয় বঁটা। তাৰে মাজত ৰাজাজী পুৰস্কাৰ দিয়া হৈছিল ভাৰতীয় বিদ্যা ভৱনৰ দ্বাৰা, ছভিয়েট দেশ নেহৰু এৱাৰ্ড, সাহিত্য একাডেমী এৱাৰ্ড, অসম উপত্যকা সাহিত্য বঁটা ইত্যাদি উল্লেখনীয়। প্ৰায় 3 মাহমান জীৱন মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত 2012 চনৰ 4 জুলাইত তেখেতে মৃত্যুক সাৱটি লয়। তেখেতৰ মৃত্যু অসমীয়া জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি, কিন্তু তেওঁ আজিও জীয়াই আছে তেওঁৰ কবিতাৰ যোগেদি আমাৰ হৃদয়ত আৰু সদায় জীয়াই থাকিব। হিৰুদা, তুমি অমৰ।